আজি পুৰা চেলোৱাৰ চুটৰ ওপৰত চকু আৰু দেই মোৰ। ये भी खादी है ना? खादी ये खादी सिल्क है। অৱশেষত পচন্দ কৰি কেইবাযোৰো ল'লো আৰু দেই। এইবাৰ চালোঁ পাৰ্লিয়া চাওক। হাই এভৰিৱান, আজি ওলাই আহিছোঁ। মই নিজেও কাপোৰ চাম আৰু ল'ম আৰু আপোনালোককো দেখুৱাম। ৰ'ব, প্ৰথমতে গাড়ীখন পাৰ্কিং কৰি লওঁ। এতিয়া গাড়ীখন পাৰ্কিং কৰি লওঁ। ৰ'ব, পেক পেকাই নিজক দেখুৱাই আমি নাই। গাড়ী চাড়ী পাৰ্কিং কৰিলো, অলপ ভিতৰলৈ সোমাই যাওঁ আৰু মোৰ মেইন এইমটো হৈছে কাপোৰ কানি। আপোনালোককো দেখুৱাম, ময়ো চাম। প্ৰথমতে কৰি লওঁ 3টা টিকেট, যিহেতু আমি তিনিওজনে আহিছোঁ। হাজবেণ্ডক পঠিয়ালোঁ টিকট কৰিবৰ কাৰণে আৰু ক'তো নৰৈ চিটা মাৰিছোঁ। এয়া চাওক কাপোৰৰ দোকান। আগতে এবাৰ আহি পচন্দ কৰি গৈছোঁ দেই, এইবাৰ লৈ আহিছোঁ হাজবেণ্ডক। কথাটোতো গম পাইছেই। ये भी खादी है ना? हाँ वो खादी कॉटन का खादी वाला का खादी सिल्क ये खादी सिल्क है। हाँ खादी सिल्क, ये भी खादी सिल्क। हाँ ये सब का रेंज कितना है? 1300 1400 1500 1200 डिस्काउंट तो होगा ही। প্ৰথমতে মই চালোঁ এই খাদী চিল্কৰ চেলোৱাৰ চুট, কিয়নো মই আগতেও নিছোঁ খাদী চিল্কৰ চেলোৱাৰ চুট। গৰমত পিন্ধিবলৈ বহুত বেছি ভাল। এতিয়া হৈছে ছামাৰ, গতিকে মই ছামাৰৰ কাৰণে কিনিবৰ কাৰণে আহিছোঁ। ये सब फिर साड़ी है ना? ये सब क्या है? क्या मधुबनी साड़ी बोलते हैं इसको कोसा सिल्क कोसा सिल्क सिल्क। এইবোৰ হৈছে কোচা চিল্ক আৰু এই কোচা চিল্কবোৰ আমাৰ যিটো মানে পিয়'ৰ চিল্ক টাইপ নিচিনাই লাগে, কিন্তু বহুত বেছি কমফৰ্টেবল হয় দেই কোচা চিল্ক। আপোনালোকে গৰমত এই কোচা চিল্ক পিন্ধিব পাৰে। বহুত ভেৰাইটিজ ডিজাইনৰ কোচা চিল্ক আছিলে, বহুত বেছি ভাল লাগিছিলে। মই অলপ দেখুৱাই দিছোঁ, কিন্তু আজি মোৰ মেইন এইমটো হৈছে চেলোৱাৰ চুট, কিয়নো চেলোৱাৰ চুট ল'ম বুলিয়েই মই আহিছোঁ। कहाँ से आ रहे हैं? भागलपुर बिहार से भागलपुर बिहार से। आप लोगों का क्या ऑनलाइन का शॉपिंग का व्यवस्था है नहीं क्या? ऑनलाइन हमको टाइम नहीं मिलता ना ऐसा नहीं ट्रेड फेयर ही लगाते हैं इंटरनेशनल ट्रेड फेयर जहाँ जहाँ लगता है ऑल ओवर इंडिया में आता है। इस बार यहाँ पे पहली बार आया ना, आगे भी नहीं आया था? नहीं यहाँ हम पहली बार आए हाँ पहली बार आए पहले असम में आया है, असम में बहुत बार बहुत गुवाहाटी बार में आया आया है। यहाँ का ये अच्छा है ना, असम का ये अच्छा है। हाँ ये सब खाते हैं असम का सेल अच्छा है ना? आसाम का सेल अच्छा है इधर लोग साड़ी ज्यादा कम पहनते हैं सूट कम पहनते हैं सूट ज्यादा पहनते हैं वो मतलब वो वेस्टर्न वाला ड्रेस ज्यादा पहनते वेस्टर्न हैं। ड्रेस है यहाँ हाँ, ठीक है कोई बात नहीं तो वही है ओके। मैं उस दिन देख, ये सब सूट का ही ना सब? हाँ सब सूट सब सूट মই খুব চেলোৱাৰ চুট চোৱাত একেবাৰে বিজি। আপোনালোকে ভাবিছে গাগলছ পিন্ধি কিয় চাইছোঁ, কিয়নো এই সময়ত চকুত এটা অসুখ হৈ আছে। পাৰিলে আপোনালোকেও ক'ৰবাত গ'লে গাগলছযোৰ ব্যৱহাৰ কৰিব, নহ'লে আপোনালোকৰ চশমা পিন্ধিলে চশমা পিন্ধিব। ये डिजाइन को मधुबनी बोलता है ना? ये मधुबनी का मधुबनी। অৱশেষত চাই কেইবাযোৰো চেলোৱাৰ চুট ল'লোঁ আৰু মোৰ বহুত বেছি পচন্দ হয়। মই খাদী চিল্কটো বহুত বেছি ভাল হয়। আপুতেও মই পিন্ধিছোঁ, আপোনালোকে কেতিয়াবা খাদী চিল্ক কিন্তু ট্ৰাই কৰিব পাৰে। ये तो मधुबनी ना? ये वार्ली वार्ली। खादी का ऊपर है ना ये क्या? खादी है ये खादी का खादी का ऊपर है। ये कितना में आएगा? ये 1600 का लग जाएगा टेंशन क्या ले रही हैं आप पसंद कीजिए ना टेंशन लगा देंगे आप आइए, सुबह के टाइम तो घुटने के टाइम आइए तो दे देंगे ना दोनों খুব ধুনীয়াকৈ ক'লে টেনশ্যন নল'বলৈ। কথাটো শুনি বাৰু মনটো ভালেই লাগিলে, গতিকে আৰু অকণমান বজাৰ কৰাত লাগি গ'লোঁ। কিয়নো মোৰ এনেকুৱা লাগিছিলে ইযোৰ লওঁ নে সিযোৰ লওঁ, চবেই পচন্দ হৈছিলে। গোটেইবোৰে ইমান ধুনীয়া 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 লাগিছিলে। এফালৰ পৰা চাই মই থৈহে গৈছোঁ আৰু এইফালে চালোঁ মই বেড কভাৰ চেলোৱাৰ চুট ল'লোঁ অলৰেডি, আৰু এইফালে চাইছোঁ বেড কভাৰ বহুত বেছি প্ৰয়োজন হৈ আছিলে, ল'লোঁ বাৰু। আৰু এইবোৰ ফাৰ্নিচাৰবোৰ লোৱা নাছিলোঁ, এনেই অকণমান আপোনালোকক ওপৰে দেখুৱাই দিলোঁ। এনেও এইফালে যাওঁতে মাইকী মানুহ যিহেতু ঘৰৰ সজোৱা বস্তু, ফাৰ্নিচাৰ, কাপোৰ কানি, অলংকাৰ পাতি এইবোৰৰ ওপৰতে ধ্যান থাকিব নে কি কয়? মোৰ কিন্তু তেনেকুৱাই হয়, আপোনালোকৰ মনত হয়নে? আৰু মই চাইছোঁ এয়া চাওক ড্ৰাই ফ্ৰুটছ। পেট পূজা নহ'লে নহয়, কি কয়? গতিকে আহিলোঁ ড্ৰাই ফ্ৰুটছৰ ওচৰলৈ। ড্ৰাই ফ্ৰুটছৰ ভেৰাইটিজ আছিলে। মই এনেকৈ ট্ৰেড ফেয়াৰবোৰলৈ আহিলে ড্ৰাই ফ্ৰুটছ, আচাৰ এইবোৰ ল'বলৈ মোৰ বহুতেই বেছি মন যায়। में कहाँ रहते हैं आपका दुकान? हम गणेश पारा। हाँ। तो आप ऑनलाइन भी करते हैं ना क्या? ऑनलाइन ऑर्डर भी मिलेगा जी मैम किसी में आपका भेज देगा कोई सा भी जल्दी आपको एक दिन में कोई भी आ जाएगा, हो जाएगा। ओके, आपका नंबर दे दीजिएगा।
हमारा कांटेक्ट नंबर है, फिर आप ऑनलाइन ऑर्डर ये ये मलबेरी, ब्लैक मलबेरी, ये व्हाइट मलबेरी जो है मैम कैल्शियम के लिए, शुगर के लिए, खून के लिए बहुत अच्छा है। जितना हम गूगल पे देखे, कितना केजी है? ये 2000। ইয়াৰ পিছত আহিলে চকু পৰিত মোৰ পাৰ্লৰ ওপৰত মোৰ সৰু সৰু কিছুমান কাণফুলি ল'বলগীয়া আছিল যদিও মোৰ লোৱা নহ'ল, কিয়নো মোৰ ইমান পচন্দ নালাগিলে আৰু চবৰ পৰা ল'বলৈও ইমান ভাল নালাগে। চাৰ্টিফিকেট দিম বুলি কৈছে যদিও মোৰ ইমান পচন্দ নহ'ল কাৰণে মই আচলতে নল'লোঁ। কালেকশ্যনবিলাক ভালেই আছিলে, কিন্তু মোৰ পচন্দৰ নাছিলে, সেইকাৰণে লোৱা নহ'লে। এনেকৈ সকলোবিলাক চাই চিতি ওলাই আহিলোঁ। এতিয়া তাৰ পৰা ওলাই আহিলোঁ, বহুত কিবা কিবি কিনিলোঁ দেই, কাপোৰ কানি বহুত কিবা কিবি কিনিলোঁ আৰু ঢেৰ কিনিলোঁ, কিবা কিবি কিনিলোঁ। ভাল লাগিলে। আপোনালোকৰ ট্ৰেড ফেয়াৰলৈ গৈ কেনেকুৱা লাগে জনাবলৈ কিন্তু নাপাহৰিব দেই। তেতিয়াহ'লে আজি ব্লগটো মই ইমানতে সামৰণি মাৰোঁ, অন্য এটা ব্লগ লৈ পুনৰ আহিম। বাই বাই।